হেল্ল' বন্ধুসকল জ্যেষ্ঠসকললৈ নমস্কাৰ জনাই আজি ইউটিউবৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সকলোকে মোৰ ইউটিউব চেনেলতে স্বাগতম জনাইছোঁ। আজি খিচিৰি খাব মন গ'ল, সেইকাৰণে খিচিৰি খাবৰ বাবে ফ্ৰিজত থকা সকলোৱে শাক পাচলি উলিয়াই ল'লোঁ। যিহেতু দেখিছে কবি, ৰঙালাও, ফুলকবি, বিলাহী, পিঁয়াজ, বেঙেনা, আলু এই সকলোবিলাক উলিয়াই লৈ মেলি কেঁচাং মাচাংকৈ কাটিলোঁ আৰু কাটি লৈ গেছতে পাতি দিলোঁ কেৰাহীখন গৰম হৈ গ'ল। ইয়াত দি দিলোঁ অলপমান কেইটামান শুকান জলকীয়া আৰু শুকান জলকীয়াকেইটা অকণ লৰাই দিলোঁ, কাৰণ শুকান জলকীয়া এটা কাৰণে দি ভাল লাগে, ইয়াৰ এটা ফ্লেভাৰ এটা মানে ধুনীয়া স্মেল আহি যায়। আৰু এইকেইটা অলপ লৰাই মেলি দিলোঁ। লৰাই মেলি দিয়াৰ পিছতে ইয়াতে দি দিলোঁ কাটি থোৱা পিঁয়াজখিনি, আৰু পিঁয়াজখিনিও অলপমান লৰাই মেলি অলপ ৰঙচুৱা হ'লে ৰখিলোঁ। আৰু ৰঙচুৱা হোৱাৰ পিছতে ইয়াতে দি দিলোঁ শুকান জলকীয়া ৰচুন আদাৰ পেষ্টখিনি আৰু ইয়াতে দি দিলোঁ এতিয়া লাহেকৈ তিয়াই থোৱা দালিখিনি। আৰু দালিখিনি দি পুনৰ দালিখিনি অলপ লৰাই মেলি দিলোঁ, আৰু লৰাই মেলি দিয়াৰ পিছতে যি কাটি থোৱা চব্জিখিনি আছিলে সেই চব্জিখিনি ইয়াতে দি দিলোঁ। আৰু এই চব্জিখিনি দিয়াৰ পিছত আকৌ পুনৰ অকণমান লৰাই মেলি ইয়াতে অলপ পানী দিলোঁ। পানী দিয়াৰ পিছত ইয়াতে নিমখ আৰু হালধি আৰু অকণমান ইয়াতে জিৰা ধনিয়াৰো অলপ দি দিছোঁ, জিৰা ধনিয়া আৰু অকণ ৰং গুড়ি অকণ দি দিছোঁ, কাৰণ খিচিৰিৰ বাবে বেছি ইমান কষ্ট কৰিবলগীয়া নহয়, যিটো বহুত ইজি প্ৰচেছ সেইটো সকলোৱে জানে। আৰু ইয়াত দিছে মোৰ খিচিৰি সম্পূৰ্ণ হৈ গৈছে। ইয়াত তিয়াই থোৱা চাউলখিনিও মই দি দিছোঁ, আৰু চাউলখিনি দিয়াৰ পিছত প্ৰায় মোৰ খিচিৰি ৰেডি হৈছে। আৰু নমাবৰ সময়ত অকণমান ঘি দি দিছোঁ যাতে ধুনীয়া এটা গোন্ধ আহক। ইয়াত ধুনীয়াকৈ বাঢ়ি লৈছোঁ থালিখনতে। আৰু কেনেকুৱা হৈছে কি হৈছে জনাবচোন আপোনালোকে। আৰু মোৰ ইউটিউব চেনেলটো যিহেতু নতুন হয় আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ।